হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমিও ভালে আছোঁ। তো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু শেষলৈ চাই লাইক কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। হেল্ল' এভৰিৱান, দুপৰীয়া ৰন্ধা বঢ়া হ'লনে আপোনালোকৰ? এয়া মোৰ তৰকাৰী ৰন্ধা হৈ গ'ল। আজি বনাইছোঁ মান কচু আৰু ইপিনে চাওক আচাৰ ৰ'দত দিয়া হৈছে। কিমান আচাৰ চাওকচোন, আমাৰ সকলো প্ৰকাৰৰ আচাৰে আছে। এয়া জলপাই আচাৰ, ইপিনে আছে আমাৰ বগৰী আচাৰ, মান কচু আচাৰ, এইটো হ'ল ঔটেঙাৰ আচাৰ আৰু তেতেলী আচাৰ, বাঁহৰ গাজাৰ আচাৰ, ভোট জ্বালাৰ আচাৰ, গোটেই আচাৰখিনি আছে। যি লাগে আপোনালোকে সেইটোৱে পাব আমাৰ ঘৰত আহিলে হ'ল। এয়া বাঁহৰ গাজাৰ আচাৰ চাওক কিমান ধুনীয়া হৈ আছে আৰু খাবলৈও বহুত টেষ্টি হয় ঘৰত বনোৱা আচাৰ। চ' মাজে মাজে এনেকৈ আমি ৰ'দত দি শুকাই থৈ দিওঁ। ইয়াতে 2-3 বছৰীয়া পুৰণা আচাৰো আছে আৰু আচাৰ যিমানেই পুৰণি হয় খাবলৈ সিমানেই টেষ্টি হয়। আৰু ইপিনে চাওক গাইজ, এয়া বগৰী ৰ'দত দিয়া হৈছে। বগৰীবিলাক চাওকচোন, একেবাৰে লাল টুকটুকা বগৰী, দেখিলেই খাব মন যায়। চাওক বহুত ধুনীয়া, এইমাত্ৰ পাৰি অনা হ'ল বগৰীখিনি আৰু এতিয়া ৰ'দত দিয়া হৈছে। নিমখ জ্বালা দি সানি খালে আৰু ক'বই নালাগে, বহুত টেষ্টি লাগিব। আৰু আপোনালোকৰ বহুতেৰেই কিজানি মোৰ ভিডিঅ'ত বগৰীবিলাক চাই তাৰে জিভাৰ পানীয়ে পৰি গ'ল। আৰু এতিয়া আমি মাছ মাৰিব গৈ আছোঁ, যিহেতু আজি মাছ নাই। মান কচু মই এনে বনালোঁ, আপোনালোকে দেখা পাল। চ' ভাবিলোঁ মাছ নোহোৱাকৈ মান কচু খাই ভাল নালাগিব, যিমানেই টেষ্টি নহওক। সেইকাৰণে মাছ মাৰিব গৈ আছোঁ এয়া মানুহজনৰ লগত। পুখুৰীত মাছ ধৰি আনি ভাজি মান কচুৰ লগত খাব লাগিব। আমাৰ পুখুৰীৰ অৱস্থা চাওক, পুখুৰীত পানী নাই, মাজত আহিছে পানীখিনি। পানী নাথাকিলেও মাছ কিন্তু বহুত আছে দেই। এয়া মানুহজনে নামিছে মাছ মাৰিবলৈ। মান কচু বনাইছোঁ আৰু মান কচুটো মাছ নহ'লে খাই ভাল নালাগিব, সেইকাৰণে এয়া মাছ মাৰিবলৈ পুখুৰীত আহিলোঁ। চাওঁ কি মাছ পোৱা যায়। ৱাও, বহুত ডাঙৰ মাছ উঠিছে দেখোন। ৱাল্লা, কি মাছ এইটো ইমান ডাঙৰ? ৱাল্লা ৱাল্লা, চাং চাং চাং, মাছটো চাওঁ, মাছটো দেখাব একবাৰ। ইমান ডাঙৰ মাছ এৰি দিল। এৰি দিল দে, খালোঁ হয়। ৰোজত খাব মানে এইটো। হা, এয়া মাছটা আহি আছে, কি ধুনীয়াকৈ এইফালে এইফালে এইফালে। এইটো মাছটো চাওক, এইটো কিমান ডাঙৰ মাছ চাওক। মাছ নাপালে তো এটা মাছো নাই। এই ইফাকে দিনকে অলপমান হাই ফিন্দাত আছে, গোটেই এতিয়া উঠোৱাই মাজত হাই হাতেদি ধৰা বিৰাটে বগলী এটা নহয়, এটা হেৰি আছে, বিৰকেট আছে, এটা বিৰকেট আৰু হাই কাটলাটা বগলীটা মাছ খাবা আহে জানা, পুঠি মাছগিলা উঠি উঠি খায়। এয়া দেখছা, পুঠি মাছগিলা মাৰবা লাগে, সেয়া বগলীটা খাই আহি, সেই এটা লোভ আছে আহিছে, দেখছা। ৰুনু গেল, মাছগিলা চব বগলীটা খাব। যা না প্লিজ, সেইফালে দি নামিব পাৰবি। জাপ মাৰ, ডাইৰেক্ট জাপ মাৰ তাৰ পৰা। বগলী, আপোনালোকে মোক ছাপোৰ্ট কৰিব দেই গাইছ। এয়া মোক লাজ দি আছে, মই বোলে ইউটিউব বাদ দিছোঁ। আমি মাছ মাৰিব আহিছোঁ আৰু তাই মাছ মাৰি ভাল পায় জানেনে। যেতিয়া আমি ৰান্ধো, মাছ মাংস কিছুৱে নাথাকে, তাই দৌৰি যায়, কিবা নহয় কিবা মাছ অলপ হ'লেও মাৰি লৈ আহিব। চাটনিটো হ'লেও মানে আমি খাব পাৰোঁ আৰু।
মাছখিনি বাচিম এয়া ঢালি আছোঁ মাছ এতিয়া মই ছাই সানি লওঁ মাছ কটা কামটো মোকে দিয়ে ইয়াতে হওক আৰু আমাৰ ঘৰতে হওক কোনেও বোলে মাছ কাটিব নাজানে মাংস কাটিব নাজানে মানে মুৰ্গী কাটিব নাজানে হাঁহ কাটিব নাজানে সেইবিলাক মোকে কাটি কুটি দিব লাগে চ' মই কাটিও ভাল পাওঁ সেইকাৰণে কাটিও দিওঁ গাইছ এয়া ভণ্টিয়ে খুন্দনাত পিঁয়াজ জ্বালা খুন্দি দি আছে আৰু ইপিনে মই কেৰাহী বহাই দিছোঁ এয়া মাছখিনি ধুই আনিলোঁ হালধি গুড়ি জ্বালা গুড়ি এবার দিম ইয়াতে মই জিৰা দিম মিঠাতেল অকণমান মিঠাতেল দিম ইয়াতে দি সানি ল'ম এইপিনে কেৰাহীটো শুকাই গৈছে এইটো দেখা এয়া কেৰাহীটো দি দিছোঁ তেল এতিয়া মই মাছখিনি ধুনীয়াকৈ সানি ল'ম ইয়াতে অকণমান পিঁয়াজ কুচিও দি দিম পিঁয়াজ কুচিটো নহয় পিঁয়াজ বটা এয়া জ্বালাৰ লগত আছে এইখিনিও দি দিলোঁ আজি মাছখিনি ভাজি নবনাওঁ এনেকৈ কেঁচাই কেঁচাই বনাম যিহেতু একেবাৰে তাজা লোকেল মাছ হয় চ' এনেকৈ খালে ভাল লাগে বহুত ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিলোঁ ইয়াতে গাই সৰু মাছখিনিও ভাজি লৈ আছোঁ সেইখিনি ধনিয়াৰ পাতেদি চাটনি বনাম মেকুৰীটো গল্প কৰি থাকে মোৰ লগত এনেকৈ বহি বহি মই যেতিয়া ৰান্ধি থাকোঁ মেকুৰীটো এনেকৈ বহি থাকে আৰু তাইৰ বান্ধৱীজনীৰ লগত কেনেকৈ বহি থাকে চাওকচোন অঁ এতিয়া মাছখিনি বনাম এইটো ভাজবি ভাতেদি খাম সেইটো ভাজিব লাগিব সেইখিনি অলৰেডি এতিয়া মই মাছখিনি দি দিছোঁ এতিয়া মই মাছখিনি বহুত ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ তেলখিনিত তাৰপিছত ইয়াতে মই পানী দি দিম আৰু এনেকৈ মাছখিনি বনাই ল'ম তো আজি ভিডিঅ'টো এনেকৈয়ে সামৰোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব আজিলৈ আহিছোঁ বাই